Benda is a scientist who named this granule as a mitochondria. Name of this organelle as a mitochondria. So naming কৰিছে Benda. ইয়াৰ আগত মাইটোকন্ড্ৰিয়াৰ নাম যেতিয়া আৱিষ্কাৰ হৈছিল যিজন সাইন্টিস্ট কিছুমানে কয় it is discovered in 1880. It is discovered in 1880 by a scientist called Colillard. This mitochondria first viewed by a scientist in 1880 by Colillard, a scientist who first viewed the structure of a mitochondria in flight muscle. Flight muscle of insect. Flight muscle of insect. So এটা পতঙ্গৰ কিছুমানে কয় এটা বাৰ্ডৰ মাসেল আছিল কিছুমানে কয় এটা পতঙ্গৰ কিন্তু আমি যেটো স্টাডি কৰিছো আমি যেটো মানে পেপাৰত পাইছো ইট ইজ ইনসেক্ট ফ্লাইট মাসেল যে এটা পতঙ্গ যেতিয়া উৰি ফুৰে এই উৰি ফুৰাৰ যেটো মাসেল লাগে বা বাৰ্ড যেতিয়া উৰি ফুৰে বাৰ্ডৰ যেটো মাসেল ইট ইজ ফ্লাইট মাসেল एक्चुअली এই মাসেলৰ পৰা প্ৰথমে কলিলাৰে in 1880 first identified or first viewed the structure of mitochondria. So it is discovered by Colillard কলে ভুল নহয়. So now naming by Benda. মাজতে আৰু এজন সাইন্টিস্টে ইয়াৰ নামকৰণ কৰিছিল সাইন্টিস্টৰ নাম হল ফ্লেমিং তোমালোকে নাম জানিছা ফ্লেমিং named as a ফ্লা so ফ্লা বুলিও নামকৰণ কৰিছিল মাইটোকন্ড্ৰিয়াৰ নাম ফ্লা বুলিও আছিল বাই ফ্লেমিং তোমালোকে ফ্লেমিংৰ নাম শুনিছা so আৰু এজন নাম আছে সাইন্টিস্টৰ এইটোৰ নাম হল Ottman also named as a something it is related to bio or something Ottman also given some names so finally Benda named mitochondria and discovered by Colillard in 1880 so it is related to the history আৰু এটা কথা মনত ৰাখিবা সাধাৰণতে যেতিয়া সেল আমি মাইক্ৰোস্কোপৰ আন্ডাৰত ভিউ কৰো if you want to view a cell under microscope we need to stain the cell but if you want to view some cellular organelles like nucleus so we used to use some stain like crystal violet or methylene blue but you can't view the mitochondria under in normal condition or under in any sort of microscope it's need a very specialized stains ইয়াৰ কাৰণে এটা ব্লেক এটা ষ্টেইনৰ দৰকাৰ হয় যেটো ষ্টেইন আমাৰ নরমাল ষ্টেইন নহয় এটো বহুত কষ্টলি এটা ষ্টেইন যেটো ষ্টেইন দিলে অকল মাইটোকন্ড্রিয়া দেখা পাবা মাইক্ৰোস্কোপৰ আন্ডাৰত এটো ষ্টেইনৰ বিষয়ত কিন্তু এইমছৰ এটা পৰীক্ষাত মই আহা দেখিছিলো সেইকাৰণে মই দি আছো এইমছৰ এটা এক্সামত এটো ষ্টেইনৰ কথা লিখি হৈছে যে কোনটো ষ্টেইন ব্যৱহাৰ কৰি মাইটোকন্ড্রিয়া ভিউ কৰিব পাৰে সো ষ্টেইনৰ নাম হল তোমালোকে মনত ৰাখাৰ কাৰণে মই শব্দটো এনেকৈ দিছো JANU তোমালোকে তো জানু শব্দৰ লগত বহুত পৰিচিত আছে মনত থাকিব সেই কাৰণে জানু লাষ্টত এটা এস দিবা সো জানুস গ্ৰীন বি সো এটা এটা ষ্টেইনৰ নাম সো মনত ৰাখিবৰ কাৰণে সহজ জানুটো মনত ৰাখিবা এস দিবা সো জানুস গ্ৰীন বি নামৰ ষ্টেইন দি মাইটোকন্ড্রিয়া ভিউ কৰা যায় সরি stain দি মাইটোকন্ড্রিয়া ভিউ করা হয় সো এইটো পরীক্ষা এইটো কোশ্চেন এইমছত আহিছিল তারপরে দি দিলো though it is not in your NCERT but it is in the AIMS entrance examination so I have given Janus green B is a stain by using this stain by applying this stain we can view the mitochondria under microscope just remember these are the very basic things now the introduction. What is actually mitochondria? It is a cellular organelle. It's one of the major cellular organelle, double membrane bound. Why it is called double membrane bound? Double membrane bound organelle found in eukaryotes. Clearly, monat rakhiba found in only eukaryotes. Moi ako koisu দ্বি আবৰণ থকা দ্বি তৰফ থকা এটা কোষাংগ যিটো কোষাংগ অকল সংকক কেন্দ্ৰীয় কোষত পোৱা যায় so it is double membrane bound membrane to কালি বুজাইছো so membrane মই বাৰে বাৰে নুবুজাও তেনে হলে membrane bound
ডাবল মেমব্রেন বাউন্ড মানে ডি। সো ডি মেমব্রেন মানে তো মেমব্রেন বুঝি পাইছা, আবরণ। সো এটা ডি আবরণযুক্ত এটা অর্গানিল, এটা কোষাঙ্গ। সো ডাবল মেমব্রেন বাউন্ড ডি আবরণযুক্ত এটা কোষাঙ্গ বা অর্গানিল, মনত রাখিবা। এন্ড অনলি ইট ক্যান বি ফাউন্ড ইন ইউক্যারিওটস, মনত রাখিবা অকল ইউক্যারিওটসতেই পোৱা যায়, আর সংকক কেন্দ্রীয় কোষতেই পোৱা যায়, সংকক কেন্দ্রীয় কোষতে পোৱা যায়। সো ক্লিয়ারলি মনত রাখিবা মাইটোকন্ড্রিয়া ক্যান নট বি ফাউন্ড ইন প্রোক্যারিওটস, আর প্রকক কেন্দ্রীয় কোষত মাইটোকন্ড্রিয়া পোৱা নাযায়। তোমালোকে চাবা এইটো কোশ্চিন তোমালোকৰ মনত দাগে নে, তেনেহলে মাইটোকন্ড্রিয়া শক্তি কৰ পৰা, সরি প্রোক্যারিওটস বিলাকে ব্যাকটেরিয়া বিলাকে শক্তি কৰ পৰা পায়, তোমালোকে ক'ব পাৰি। সো দ্যাট ইজ এ কোশ্চেন ইউ ক্যান আস্ক, বাট not now. So only this mitochondria can be found in the eukaryotes or সংকক কেন্দ্রীয় কোষতে পোৱা যায়। সো মানুহৰ শৰীৰত পোৱা যায়, গৰু ছাগলীৰ শৰীৰত পোৱা যায়, গছৰ শৰীৰত। তো এটা কনফিউজন তোমাৰ লগত থাকিব পাৰে, স্যার অকল মানুহতে পোৱা যায়, কাৰণ মানুহ লৰচৰ কৰে, প্লান্টস তো লৰচৰ নকৰে। সো প্লান্টৰ সেলতো পোৱা যায় নেকি? Yes, mitochondria প্লান্টৰ সেলতো পোৱা যায়। সো প্লান্ট সেলস হ্যাভ অলসো mitochondria. সো এতিয়া তোমালোকৰ আৰু এটা সৰু কোশ্চেন আহিব পাৰে, স্যার কিমানকে পোৱা যায়? কিমানকে? এটাই থাকে নেকি স্যার? এটা মাইটোকন্ড্রিয়া এটা সেলত থাকে নেকি? সো যদি তুমি ড্রয়িং কৰা তেনেহলে কনফিউজনটো দূৰ হ'ব কেনেকৈ। সো যদি আমি এটা ইউক্যারিওটিক সেল ড্ৰ কৰিলো, দিস ইজ এ ইউক্যারিওটিক সেল, again there is a nucleus and endoplasmic reticulum, Golgi apparatus. I mean, will know about all those organisms later in this chapter. Ribosome and nearby mitochondria. I mean, so yet mitochondria, eta mitochondria. So তোমালোকে এটা নহিবা যখন এটা মাইটোকন্ড্রিয়া থাকে, বহুত মাইটোকন্ড্রিয়া থাকে, বেসড অন এটা একটা ইন্টারেস্টিং কথা। সো স্যার আপনি তিনটা আঁকিলে মানে কি তিনটাই থাকে নেকি? তোমালোকে শুনি আচৰিত হবা, আমাৰ বডিত এনেকুৱা সেল আছে, ইন এ হিউম্যান বডি আমাৰ বডিত এনেকুৱা সেল আছে, ইমান সেল আছে যে সব সেলৰ এটা সেলৰ ভিতৰতে 5000 মানুহ মাইটোকন্ড্রিয়া থাকিব পাৰে। জাস্ট ইমাজিন 5000 মাইটোকন্ড্রিয়া ইন এ সিঙ্গেল সেল, 2000 মাইটোকন্ড্রিয়া ইন এ সিঙ্গেল সেল থাকিব পাৰে। সো এটা সেলত 5000 লৈকে মাইটোকন্ড্রিয়া থাকিব পাৰে। স্যার কোনটো সেল কেনেকৈ, এইটো সেল ক'ত সেল, মনত ৰাখিবা। সো আমাৰ শৰীৰত সাউন্ডৰ প্ৰবলেম আহি আছে যেন পাইছো, ৰিগাৰ্ডিং সাউন্ড। So student, are you getting my sounds? Yes, sir, we can hear. Yeah. So just remember, তোমালোকে ক'ব পাৰা স্যাৰ তেনেহলে এই আমাৰ এটা বডিতে এটা অৰ্গানিলিছত এটা অৰ্গানত এটা সেলৰ ভিতৰত বহুত মাইটোকন্ড্রিয়া আৰু এটা সেলত বেছি মাইটোকন্ড্রিয়া, তাতকৈ কম মাইটোকন্ড্রিয়া, কিয়? এইটো বহুত ইন্টারেস্টিং কথা, কিয়? সো মনত ৰাখিবা আমাৰ শৰীৰত থকা সবতকৈ কোনটো অৰ্গান সবতকৈ বেছি কাম কৰে? কিছুমান অৰ্গানৰ নাম কোৱাচোন যিবিলাক অৰ্গান সদায় কাম কৰি থাকে, এনি টাইম, টোপনি যোৱাৰ পিছতো। এনি অৰ্গান টোপনি যোৱাৰ পিছতো কাম কৰি থাকে, যেনেকুৱা ধৰা হাৰ্ট। আমাৰ হাৰ্টটো উঠানামা কৰি থাকে নে নাই আমি শুই থাকিলে? সো হাৰ্ট অলৱেজ পাম্পিং, ইভেন ইন ইউৰ স্লিপ অলসো ইট ইজ পাম্পিং, হাৰ্ট পাম্পিং কৰি থাকে। সো তোমালোকৰ হাৰ্ট তাৰ মানে বহুত কাম কৰি থাকে। তেনেহলে আৰু এটা অৰ্গানৰ নাম কোৱা, যেনেকুৱা ধৰা লিভাৰ, আমি হোৱাৰ পিছত আৰু বেছি কাম কৰে লিভাৰে। সো লিভাৰ সদায় মেটাবলিজম লিভাৰত হৈ থাকে, সো লিভাৰ সেল বিলাকো বহুত কাম কৰে। সো জাস্ট মই দুটা উদাহৰণ দি আছো, তেনেহলে আমাৰ শৰীৰত থকা হাৰ্ট সেল এণ্ড লিভাৰ সেলস সবতকৈ বেছি কাম কৰে। আৰু সেল আছে যেনেকুৱা ধৰা আমাৰ ব্ৰেইন সেলস, আমি শুই থকাৰ পিছতো ব্ৰেইন সেলে কাম কৰি থাকে। সো কিছুমান সেলে কাম কৰি থাকে, সেইকাৰণে আমি সপোন চাব পাৰো না। সো আমাৰ ব্ৰেইন সেল বিলাকে কাম কৰি থাকে। সো সবতকৈ বেছি কাম কৰা যেনেকুৱা হাৰ্ট সেল, লিভাৰ সেল, এইবিলাক হাৰ্টৰ সেল বা লিভাৰ সেল। তোমালোকে হাৰ্ট আগতে কেনেকৈ আঁকা? এনেকৈ আঁকা ন? সো হাৰ্ট কি এনেকুৱাই, ধৰা এনেকুৱাই। সো এই হাৰ্টত থকা এটা সেল যদি লোৱা হয়, ধৰা এইটো সেল হাৰ্টৰ পৰা লৈছো, মই যেটো সেল আঁকিছো, দিস সেল টেকেন ফ্ৰম হাৰ্ট, মানে তোমালোকৰ হৃদপিণ্ডৰ পৰা লোৱা হৈছে। হাৰ্টৰ অসমীয়া হল হৃদপিণ্ড। সো হৃদপিণ্ডৰ পৰা লোৱা হৈছে এই সেলটো। তেনেহলে তোমালোকে শুনি আচৰিত হবা, এই তিনটা আঁকিলে আঁকি হ'ব নেকি? নহয়। কিমান আঁকিব লাগিব জানা? নিয়াৰ এবাউট 5000
mitochondria, near about approximately 5000 mitochondria in a single heart cell. তোমালোকে চিন্তা কৰা তেনেহলে মাইটোকন্ড্রিয়া এইটো সেলত ইমান ইমান দৰকাৰ কি আছিল কাৰণ আছে কাৰণ আমাৰ হাৰ্ট সেল বিলাক বহুত ওয়ার্ক কৰে কোনোবা এটা ঠাইত পাইছিলো যে হাৰ্ট এটা 24 আৱাৰ্ছত কিমান কাম কৰে এজন মানুহক 60 কিলো ওজনৰ মানুহক ৰছিৰে থাৰ্ড 3 মহলাৰ এটা বিল্ডিংত উঠানমা কৰাব পৰা যাব ইমান শক্তি হাৰ্টে খৰচ কৰে 24 আৱাৰ সো তাৰ সেল বিলাকত ইমান মাইটোকন্ড্রিয়া থকা কাৰণ এই সেল বিলাকৰ সদায় এনি টাইম এনাৰ্জি বা শক্তি ৰিকোয়াৰমেন্ট হৈ থাকে সো তেনেহলে কোষৰ শক্তিৰ ভৰাল বুলি যে মাইটোকন্ড্রিয়া কৈছে ইয়াৰ কাৰণ আছে কাৰণ এইবিলাক সেলত শক্তিৰ পৰিমাণ উৎপাদন দৰকাৰ হৈ যায় আৰু এটা লিভাৰ সেলৰ কথা কলো যে যদি ধৰা এটো এটা লিভাৰ হাৰ্ট নহয় মানুহৰ লিভাৰ আকিলো সো লিভাৰৰ পৰা যদি এটো সেল লোৱা হৈছে তেনেহলে স্যার কিমান তেনেহলে মাইটোকন্ড্রিয়া কিমান থাকিব পাৰে সো লিভাৰৰ অসমীয়া কি কোৱাচোন লিভাৰৰ অসমীয়া হ'ল যকৃত লিভাৰৰ সেল বিলাকো বহুত কাম কৰি থাকে মেটাবলিজম হেল্প কৰি থাকে তেনেহলে ইয়াত নিয়াৰ अबाउট 1000 to 2000 মাইটোকন্ড্রিয়া পার সেল এটা সেলৰ ভিতৰতে 1000 to 5000 মাইটোকন্ড্রিয়া ইন পার লিভার সেল সো এটো মানে কিমান সেল থাকিব পাৰে মানুহৰ শৰীৰত আৰু এটা বস্তু আছে যত মাইটোকন্ড্রিয়া থাকে যেনেকুৱা ধৰা তোমালোকে এটো গম পোৱা দিস ইজ কল স্পাম সেল তোমালোকে জানা যাক অসমীয়াত কোৱা হয় টুকুৰাণু সো স্পাম সেল যেতিয়া তোমালোকে ভালকৈ আঁকিবা সো দেখিবা তাতে এনেকৈ আঁকিলে ইয়াত এটা নেক পোৰ্শন থাকে তাৰ পিছতহে তেল থাকে স্পামত সো এই নেক পোৰ্শনত চাবা তোমালোকে ইয়াত বহুত মাইটোকন্ড্রিয়া থাকে এইটো এইখিনিতে বহুতখিনি মাইটোকন্ড্রিয়া থাকে স্যার কিমান মাইটোকন্ড্রিয়া কিছুমান কিতাপত আছে 25 মাইটোকন্ড্রিয়া সো সাম বুকস হ্যাভ 55 to 75 মাইটোকন্ড্রিয়া in a neck region এইটো নেক ৰিজনত মাইটোকন্ড্রিয়া আছে সো তোমালোকে কবা স্যার তেনেহলে স্পামত ইমানখিনি মাইটোকন্ড্রিয়া থকাৰ কাৰণ কি কাৰণ হল স্পাম নিড টু মুভ এইটো যে তোমালোকে টেইলছ ফ্লেজেলা নিচিনা দেখিছা the tails need to rotate যেতিয়া স্পামটো আগবাৰে শুক্ৰাণুটো যেতিয়া আগবাৰিব লাগে মুভ কৰিব লাগে তেতিয়া এই মাইটোকন্ড্রিয়াৰ পৰা শক্তি লৈ এই স্পামটো মুভ কৰে তোমালোকে জানিবা স্পামটো মুভ কৰে ইয়াত থকা এই মাইটোকন্ড্রিয়া ইউজ কৰি মাইটোকন্ড্রিয়াৰ পৰা এনাৰ্জি ইউজ কৰি এই টেইলছটো মুভ কৰে কাৰণে স্পামটো আগবাৰে সো সোৱা মাইটোকন্ড্রিয়া কিমান ধুনীয়া কাম এতিয়া বহুত ইন্টাৰেষ্টিং কথা আহিব লাহে লাহে এতিয়া ষ্ট্ৰাকচাৰ অফ যোৱাই নাই মাইটোকন্ড্রিয়া জুমে কৰা নাই জাস্ট আই হ্যাভ drawn a cell but I need to zoom this mitochondria in a very larger in this blackboard so তোমালোকে যেতিয়া জুম কৰিম তেতিয়া তোমালোকে গম পাবা এটা মাইটোকন্ড্রিয়া দেখাত কেনেকুৱা লাগে সো জুম কৰিব গৈ আছো বুজি পাইছা তাৰ আগত কৈ থ মাইটোকন্ড্রিয়া যেনে তোমালোকে যেনেকৈ কোষৰ শক্তিৰ ভৰাল বা পাৱাৰ হাউস অফ সেল বুলি কৈছা এইটো কাৰণ হল ইয়াত শক্তিৰ জেনাৰেট হয় আৰু ষ্টৰ হয় মনত ৰাখিবা মূৰত এটা কথা বহুত ভালকৈ মনত ৰাখিবা এটা কত কোনো ঠাইতে তোমালোকে বুজি নোপোৱা আৰু তোমালোকৰ কনফিউজন এটো ক্লিয়াৰ কৰিব মই বিচাৰো যে জিটো সেলৰ কাম কৰা দৰকাৰ হেইটো সেলতে হিমানখিনি মাইটোকন্ড্রিয়া উৎপন্ন হ'ব বেলেগ সেলৰ পৰা তুমি ধাৰ কৰি লৈ আহিব নোৱাৰা এটা কথা মনত ৰাখিবা যে মই হাতত শক্তি হাত এনেকুৱা কৰি আছো শক্তি উৎপন্ন হৈ আছে শক্তি ইউজ হৈ আছে সো এই হাতৰ শক্তিখিনি মই ভৰিত ইউজ কৰিব পাৰিম নেকি হাতৰ এটিপি খিনি মই শামিম মই মাইটোকন্ড্রিয়া সাইজৰ ফালে গৈ আছো যেতিয়া মই ষ্ট্ৰাকচাৰ ড্ৰ কৰিম লাৰ্জ মেনাৰ যেতিয়া I need to zoom the mitochondria very large না তেতিয়া আমি সাইজৰ কথা চাম মোৰ কথা এতিয়া ভালদৰে শুনা তোমাৰ হাতৰ কোষ বিলাকত উৎপন্ন হোৱা এটিপি ভৰিত নালাগে যাব নোৱাৰে ভৰিত উৎপন্ন হোৱা এটিপি তুমি বেলেগ ঠাইত তাৰ মুঠ কথা মনত ৰাখিবা if this is a cell and nearby there is another cell and it also have mitochondria so they will not share the ATP তেওঁলোকে এটিপি শেয়াৰ নকৰে জিটো সেলত এটিপি উৎপন্ন হ'ব হেটো সেলে হেটো এটিপি ইউজ কৰিব আৰু তেওঁলোকে জেনাৰেট কৰিব তোমালোকে ওপেনলি ফ্ৰীলি তোমালোকে এটিপি কত বিচাৰি নোপোৱা কালেকচন কৰিব নোৱাৰা সো এটিপি তো কেনেকুৱা পইচাৰ নিচিনা বুজি পাইছা এটিপি তো আমি কারেন্সি বুলি কওঁ আমাৰ বায়োলজিৰ ওয়াৰ্ডত আমি কওঁ বায়োলজিক্যাল কারেন্সি মানে পইচা কি ৰাস্তাত পৰি থাকে নেকি ৰাস্তাত পৰি নাথাকে সো ওপেনলি ইউ ক্যানট ফাইন্ড এটো কাৰোবাৰ ওচৰত থাকিব লাগিব সো জিয়ে উৎপন্ন কৰে জিয়ে পইচাটো উৎপন্ন কৰে কারেন্সিটো বনায় এটিপি বনায় হেটো এটিপি হেটো সেলত থাকে আৰু হেটো সেলে ইউজ কৰে মনত ৰাখিবা
তেনেহলে আৰু এটা ফাৰ্দাৰ মই এটা কথা এড কৰিব বিচাৰো the function of a mitochondria অকল শক্তি উৎপন্ন কৰিব কি প্ৰসেস the process তোমালোকে ভালকৈ পঢ়িবা ফাৰ্স্ট ইয়াৰত in a plant morphology called respiration অসমীয়াত কোৱা হয় শ্বসন so যাক কোৱা হয় cellular respiration or কোষীয় শ্বসন যিটোৰ দ্বাৰা মানুহে শক্তি উৎপন্ন কৰে আচ্ছা তোমালোকে এটো কনফিউজন আছে তোমালোকে যে ভাতটো খাই আছা ভাত পেটত গৈ আছে ভাতটো কি হৈ আছে লাষ্টত গৈ so তোমালোকে এটা কথা মনত ৰাখিবা যিটো গ্লুকোজ তুমি খাই আছা that glucose will move to entire cell তোমাৰ শৰীৰত যিমানখিনি সেল আছে সব সেলত তোমাৰ গ্লুকোজটো ভাঙি ভাঙি গুছি যাব so ধৰা গ্লুকোজৰ উদাহৰণ হিচাপে ললো বেলেগ নললো গ্লুকোজ তোমাৰ শৰীৰৰ সব কোষতে গুছি যাব আৰু কোষৰ ভিতৰতে ইয়া কি হ'ব তোমালোকে ফাৰ্স্ট ইয়াৰত পাবা সো তোমালোকে তথাপি অলপ অলপ পাই আহিছে গ্লাইকোলাইসিস শব্দ পাইছা গ্লাইকোলাইসিস Yes, sir. Yes, sir. পাইছিলে স্যার এই গ্লাইকোলাইসিস এটা হলো এনেকুৱা এটা প্ৰসেস যেটো প্ৰসেসত গ্লাইকোলাইসিস মানে খাদ্য মলিকুল ভাঙি কি কৰা হ'ব তাৰ পৰা পাইৰুভিক এসিড বনোৱা হ'ব তোমালোকে পাইছিলা এই দুটা পাইৰুভিক এসিড লৈ আকৌ কি হ'ব এই পাইৰুভিক এসিড ফাৰ্দাৰ মাইটোকন্ড্রিয়া যাব পাইৰুভিক এসিড ফাৰ্দাৰ মাইটোকন্ড্রিয়া যাব মাইটোকন্ড্রিয়া থেকে আৰু এটা হ'ব হেতু হ'ব ক্ৰেবছ সাইকেল তোমালোকে পঢ়িবা পিছত যে ফাৰ্স্ট ইয়াৰত আমি পঢ়াম in the chapter called respiration in plant morphology the details are there and I'll discuss in very details of all those respiration process plant respiration process the details will be there so মনত ৰাখিবা আজি যা সিম্পল কথা মনত ৰাখিবা শ্বসন বা ৰেসপিৰেশন এটা প্ৰসেস যেটো নেকি মাইটোকন্ড্রিয়াৰ ভিতৰত হয় প্লান্ট সাইটোপ্লাজমতো হয় যেটো মাইটোকন্ড্রিয়াৰ ভিতৰত ৰেসপিৰেশন হয় ইট ইজ এ ভেৰি কমপ্লেক্স ম্যানার ক্রেবছ সাইকেল তাতে রান হয় তোমালোকে টিসিএস সাইকেল বুলি পাবা এটো সাইকেল রান হয় আৰু তাৰ পৰা এনার্জি প্ৰডিউস হয় যেটো এনার্জি প্ৰডিউস হয় ক্রেবছ সাইকেলত এটো জাস্ট এটা চেকৰ নিচিনা চেক এই শক্তিৰ মলিকুল বিলাকৰ এটিপি নাথাকে সেইবিলাক ক্রেবছ সাইকেল যেটো হয় এটো তোমালোকে পাবা NADP শক্তিৰ মলিকুল FADH NADPH এইবিলাক শক্তিৰ মলিকুল উৎপন্ন হ'ব GTP এইবিলাক আসলে চেক এইবিলাক পইচা নহয় পইচা হল আসল পইচা হল ATP মনত ৰাখিবা কারেন্সি হল ATP সো সেই চেক বিলাক ভঙোৱা হয় মাইটোকন্ড্রিয়াতে বুজিছা সো সেই NADPH কোৱা FADH কোৱা এইবিলাক GTP কোৱা এইবিলাক শক্তিৰ মলিকুল সব মাইটোকন্ড্রিয়াতে ব্যাংক আছে এটা সেই ব্যাংকত মেশিন আছে তাতে ভাঙাই তোমালোকে চেক বনাব পাৰি আমি সেলে চেকটো ভাঙাই পইচা বনাব পাৰি কারেন্সি বনাব পাৰি দ্যাট মিন্স ATP বনাব পাৰি সো আমাৰ কিমান কাম তেনেহলে মাইটোকন্ড্রিয়া সোয়া সেলুলার রেসপিরেশনৰ মেইন ঠাই সেলুলার রেসপিরেশন মানে শ্বসন আমাৰ খাদ্য ভাঙি তাৰ পৰা এটিপি বা শক্তি উৎপন্ন কৰাৰ এটা মেচিন কেনেকুৱা মেচিন মই ইয়াত পিকচাৰ আঁকিলে তোমালোকে গম পাবা ইটস এ কমপ্লেক্স মেচিনাৰী ইটস গোইং অন ইনসাইড দা মাইটোকন্ড্রিয়া সো নাও মাইটোকন্ড্রিয়া মই ইয়াত জুম কৰিম এতিয়া জুম কৰিলে চাবা ইয়াৰ এটা ভাল এটা বঢ়িয়া এটা পিকচাৰ তোমালোকৰ সন্মুখত আহিব কৰ পৰা জুম কৰিম আজি জুম কৰিম ধৰা মানুহৰ শৰীৰৰ পৰাই জুম কৰিম সো ওকে মই এটা মানুহ আঁকিলো ফাইনালি বুজিছেনে so I have taken cell from human being so human ৰ পৰা এটা cell ললো cellটো আজি অলপ সৰুকৈ আঁকিছো কাৰণ মাইটোকন্ড্রিয়া আঁকিব লাগিব so cellটো ললো ইয়াত so cellৰ ভিতৰত নিউক্লিয়াছৰ ভিতৰত ব্লেক অৰ্গানেলিছ মই ব্লেক অৰ্গানেলিছ বেছি নাকো মই এটা মাইটোকন্ড্রিয়া আঁকি দুটা মাইটোকন্ড্রিয়া আঁকিলো আৰু এটা আঁকো অসুবিধা কি so তিনিটা মাইটোকন্ড্রিয়া আঁকিছো so these are mitochondria cell organelles double membrane bound মনত ৰাখিবা মাইটোকন্ড্রিয়া so মই তিনিটা মাইটোকন্ড্রিয়া এটা সেলত আঁকিছো হিউম্যান সেল লৈছো মই হিউম্যান সেলত তিনিটা মাইটোকন্ড্রিয়া আঁকিছো তাৰ পৰা মই জুম কৰিম ইয়াতে এইটো মাইটোকন্ড্রিয়া মনত ৰাখিবা ভালকৈ লক্ষ্য কৰিবা মই এইটো মাইটোকন্ড্রিয়া বহুত লাৰ্জলি এতিয়া আঁকিম যেটো তোমালোকক ক্লিয়াৰ এটা পিকচাৰ দিব যেটো পিকচাৰ তোমালোকক খুবে যাব সো মই জুম কৰি আছো সো বই লাৰ্জলি এটা মাইটোকন্ড্রিয়া যেটো তোমালোকৰ ইজি সো ওকে মই এইখিনি মুছি দিম এতিয়া বুজি পাবা যে কৰ পৰা জুম কৰিছো তেনেহলে মোৰ লিখতে বা বুজাওতে সুবিধা হ'ব তেনেহলে লাৰ্জলি বনালে তোমালোকৰ সুবিধা হ'ব সো মই লাৰ্জলি বনাই আছো যেটো তোমালোকৰ সুবিধা সো মই এটা মাইটোকন্ড্রিয়া জুম কৰিছো জুম কৰাৰ পিছত ভালকৈ জুম কৰিলো
সো ওকে কবা যে স্যার এটা কেনেকুৱা জুম কেনেকুৱা কি আঁকিম আঁকি ল আকৌ দেখা তাৰ পিছত সো কবা স্যার এটা কেনেকুৱা আঁকিলে মই এটা আসলে লংগেশনাল কাট কৰিছো এটা এনেকৈ পথালিকৈ কাটি দিছো বুজিবলৈ হলে তোমালোকৰ এটা যেনেকুৱা ধৰা এটা চশমাৰ মই চশমাৰ এটা বক্স লৈছো সো ইটস লাইক এ মাইক্ৰোকন্ড্ৰিয়া তোমালোকে ধৰা এটা মাইক্ৰোকন্ড্ৰিয়া চশমাৰ বক্সৰ নিচিনা এনেকুৱা মাইক্ৰোকন্ড্ৰিয়াৰ সাইজটো এনেকুৱা সিলিন্ড্ৰিকেল আৰু এইটো যদি মই এইটো কাট কৰো যে কেনেকুৱাকৈ কাট কৰিছো তো এনেকুৱাকৈ এটা যদি খুলি দিও এনেকুৱা এই যে খুলি দিলো এনেকুৱাকৈ কাট কৰিছো সো এটা ধৰা কাটি ওলাই লৈছো লংগেশনাল কাট এইখিনি ওপৰখিনি কাট কৰি ওলাই লৈছো সো এইখিনিহে তোমালোকে দেখা পাই আছা এইখিনি বুজি পাইছা তোমালোকে কোনখিনি দেখা পাই আছা মাইক্ৰোকন্ড্ৰিয়া এইখিনি দেখা পাই আছা ভালকৈ বুজিবা এনেকুৱাকৈ লংগেশনাল কাট কৰিছো মই এনেকুৱা কাটি দি তোমালোকক এইখিনি দেখাই আছো সো এইখিনি ইয়াত আসলে ইয়াৰ এনেকুৱা পুৰা ওকে সো এতিয়া কবা যে স্যাৰ এইবিলাক কি আঁকিলে অলপ কৈ দিয়ক স্যাৰ সো ইয়াত মই বহুত কিবা আঁকিছো আসলে ইয়াত দুটা মেমব্রেন আছে সো ফার্স্ট এইটো হল আউটার মেমব্রেন আউটার মেমব্রেন কবা যে স্যার এইটো মেমব্রেন তেনেহলে দেখাত কেনেকুৱা এইটো আমি জুম নকৰো কাৰণ এইটো লাস্ট ক্লাছত অলৰেডি আই হ্যাভ জুম কেনেকুৱা এইটো so I have already zoomed the membrane কেনেকুৱা হ'ব bilayer lipid bilayer হ'ব if you zoom this outer membrane it is look like lipid bilayer and what about the inner membrane ইয়াত inner membrane কোনটো আছে এইটো যে ফোল্ড হৈছে এই যে ফোল্ডিং যেটো হৈছে এইটো ফোল্ডিং আসলে ইয়াত ইনার মেমব্রেন কোনটো ফোল্ডিং এইবিলাক ফোল্ডিং হল ইনার মেমব্রেন যেটো ফোল্ডিং হৈছে ভিতরে যেটো ফোল্ডিং দেখা পাই আছে এইবিলাক ফোল্ডিং আসলে ইনার মেমব্রেন সো এইটো হল ইনার মেমব্রেন সো এজনে সুধিছিলে স্যার এইটো যে আঁকিলে এইটো তো বহুত লার্জলি আঁকিলে কিন্তু সেলৰ ভিতৰত আসলে কেনেকুৱা থাকে what is the size of a mitochondria কেনেকুৱা সাইজ আছে সো মনত ৰাখিবা এইখিনিৰ পৰা এইখিনিলৈকে সাইজ হ'ব সো এভাৰেজ 0.0 মাইক্ৰোমিটাৰ এভাৰেজ ইট ইজ একচুয়ালি 0.22 তোমালোকৰ কিতাপত এনসিআরটি তেনেকুৱা দিব পাৰে 0.22 0.0 সৰি 0.1 I think কিছুমান কিতাপত দিয়া আছে ধৰা 0.5 মাইক্ৰোমিটাৰ ধৰিলে হৈ যাব ইফালে আৰু এই টোটাল ইখিনি লৈ ইয়াৰ পৰা ইখিনি লৈকে 1 to 4 মাইক্ৰোমিটাৰ সো কিমান সৰু চোৱা এটো বহুত সৰু সো আমি মেজারমেন্ট বিলাক মছি দিম সো মেজারমেন্ট বিলাক ইমান গুৰুত্বপূৰ্ণ যদিও নহয় সো পয়েন্ট এভাৰেজ এনেকুৱা দেখাটো হ'ব 0.5 আৰু দীঘলে হ'ব 1 to 5 মাইক্ৰোমিটাৰ সো এখিনি মছি দিছো এখিনি দৰকাৰ ইমান নাই দেখাত দিয়া হৈ যায় ওকে সো বাহিৰৰ যেটো লেয়াৰ হেটো আউটাৰ মেমব্রেন আৰু ভিতৰৰ যেটো লেয়াৰ এনেকুৱা ফোল্ডিং হৈছে এই ফোল্ডিংটো ভিতৰৰ ইনাৰ মেমব্রেন হৈছে সেই ইনাৰ মেমব্রেনটো ফোল্ডিং হোৱাৰ কাৰণে এনেকুৱা হৈছে ফোল্ডিং হোৱা বস্তুটো কোৱা হয় ইনাৰ মেমব্রেন বাহিৰৰখিনি আউটাৰ মেমব্রেন সো হেন্স ইট ইজ কল্ড ডাবল মেমব্রেন দুটা মেমব্রেন থকা দুটা আৱৰণ থকা এটা কোষাংগ সো দুটা আৱৰণ থকা কোষাংগ সেইকাৰণে কোৱা হয় ডাবল মেমব্রেন আউটাৰ মেমব্রেন আছে ইনাৰ মেমব্রেন আছে আৰু ইনাৰ মেমব্রেন যিবিলাক ফোল্ডিং দেখা পাইছা ভিতৰ ফালে that folding actually called এইটো folding কোনটো folding কবা স্যার এইটো folding so এইটো folding এই folding কোৱা হয় যেটো folding ভিতৰ ফালে সোমাইছে কোৱা হয় ক্রিস্টি or singular ক্রিস্টা মলে কব পৰা স্যার ক্রিস্টা কেতিয়া হ'ব ক্রিস্টি কেতিয়া হ'ব তো ইয়াত চোৱা বহুত কেটা ক্রিস্টা আছে ক্রিস্টা মানে সিঙ্গেল ওয়ান folding এটা এনেকুৱা folding কোৱা হয় ক্রিস্টা সিঙ্গুলার ক্রিস্টা মানে এক বচন এইটো হল এটা ক্রিস্টা এইটো হল আৰু এটা ক্রিস্টা এইটো হল আৰু এটা ক্রিস্টা এইটো হল আৰু এটা ক্রিস্টা কিন্তু সব কেটা মিলি কোৱা হয় প্লুরাল ক্রিস্টি সব এইটো মনত ৰাখিবা ক্রিস্টি ইজ এ প্লুরাল টার্ম এন্ড সিঙ্গুলার টার্ম ইজ ক্রিস্টা অসমীয়াটো ক্রিস্টি বা ক্রিস্টা কোৱা তোমালোকে এটা কোশ্চেন সুধু দেনলে হোৱাট ইজ ক্রিস্টা সিম্পলি কব পাৰা ইনফোল্ডিং অফ ইনার মেমব্রেন ইনার মেমব্রেন যেতিয়া ভিতৰ ফালে ফোল্ডিং হৈছে যেটো শেপ তৈয়াৰ কৰিছে ইনার মেমব্রেন ফোল্ড হৈ ভিতৰৰ ফালে যেটো শেপ তৈয়াৰ কৰিছে দ্যাট ইজ একচুয়ালি ক্রিস্টা কি ইনফোল্ডিং অফ ইনার মেমব্রেন ক্রিস্টা ইজ ইনফোল্ডিং অফ ইনার মেমব্রেন আন্ত আৱৰণ অসমীয়া ইনার মেমব্রেন কোৱা হ'ব
অন্ত আৱৰণ আৰু বহি আৱৰণ ক্ৰিষ্টাৰ অসমীয়া হল ক্ৰিষ্টাই আৰু ভিতৰৰ যিখিনি ঠাই চাই আছা এই ঠাইখিনি ভিতৰৰ যিখিনি ঠাই দেখা পাই আছা ক্ৰিষ্টাৰ ভিতৰৰ ফালে ক'ব স্যাৰ কোনখিনি ঠাই এইখিনি ঠাই যিখন ঠাই দেখা পাই আছা দিস প্লেস এই ঠাইখিনি কি বস্তু এই ঠাইখিনিৰ নাম হল মেট্ৰিক্স অসমীয়াতো কোৱা হয় মেট্ৰিক্স ভিতৰৰ যিখিনি ঠাই মই যিটো ডট ডট দিছো সেই ডট ডট ঠাইখিনি কোৱা হয় মেট্ৰিক্স মেট্ৰিক্সত আছে কিছুমান স্পেশালাইজড অৰ্গানেলি যিটো শুনিলে আচৰিত হবা সঁচাকৈয়ে এইটো চোৱা এইটো কালাৰ দেখা পোৱা নগল দেখা পাইছা কিবা এটা কালাৰ দেখা পাইছা রাউন্ড শেপৰ কালাৰ বিলাক দেখা পোৱা গৈছে মই ব্ল্যাক কালাৰ ৰাখি আসলে এইবিলাক আসলে ঠিক নহয় কালাৰ বিলাক ব্ল্যাক কালাৰ হয় এতিয়া দেখা পাইছা the round shapes so these are DNA তোমালোকে শুনি আচৰিত হবা DNA yes মাইটোকন্ড্ৰিয়াৰ ভিতৰত DNA and it is circular DNA মানে গোলাকৃতিৰ এটা ডিএনএ এটা নহয় দুটা কেতিয়াবা দুটাই থাকে মই এটাই আঁকি দেখাত ভাল লাগিব মই ইয়াত এটা আঁকি ওকে ডিএনএ সৰি চোৱা এতিয়া আৰু কিছুমান বস্তু আছে শুনি আচৰিত হবা ব্ল্যাক মই ৰাউন্ড সৰু সৰু ডট আঁকিলো these are ribosome really so interesting ribosome আছে তেনেহলে কি আচৰিত কথা কোষৰ ভিতৰতহে ডিএনএ থাকে নিউক্লিয়াছত yes কোষৰ ভিতৰতো নিউক্লিয়াছ থাকে এটা সেলৰ ভিতৰত নিউক্লিয়াছত ডিএনএ থাকে কিন্তু মাইটোকন্ড্ৰিয়াৰ ভিতৰতো ডিএনএ থাকে in a single mitochondria each have a separate DNA আমি ইমান দিন শুনি আহিছো cells have ribosomes but mitochondria also have ribosome mitochondria personal ribosome আছে because of his own DNA and own ribosome this organelle is also called semi autonomous organelle শব্দটো মনত ৰাখিবা semi autonomous organelle কব পাৰা স্যার সেমি অটোনমাস মানে কি স্বয়ংক্রিয় মানে ধৰা এটা অটোনমাস ইউনিভার্সিটি বা অটোনমাস কলেজ মানে কলেজটো নিজে চলে নিজৰ পইচা দি নিজে চলে সেমি অটোনমাস মানে নিজৰ পইচাটো চলে গভর্নমেন্টৰ পইচা অলপ লয় বাট ফুললি হেটো মানে গভর্নমেন্টৰ অটোনমাস মানে নিজে চলোৱা সেমি অটোনমাস মানে নিজেও চলে বাহিৰৰ পইচাৰো চলে গভর্নমেন্ট হক পাব্লিক হক সো নিজেও চলে নিজৰ পইচাৰে আবার গভর্নমেন্টৰ পইচাৰো চলে সেমি অটোনমাস তেনেহলে এইটো অর্গানেলি নিজৰ ডিএনএ নিজৰ রাইবোজোম ইউজ কৰি নিজে চলে তোমালোকে তেনেহলে ইয়াৰ ব্যাকগ্ৰাউণ্ডত কিছুমান কথা কৈ থম যেটো তোমালোকে শুনি আজি আচৰিত হবা আমাৰ শৰীৰৰ ভিতৰত এই মাইটোকন্ড্ৰিয়া বিলাক সেলৰ ভিতৰত এন্ডোসিম্বায়টিকলি বসবাস কৰি আছে এন্ডোসিম্বায়টিক মানে these are like a single celled bacteria a prokaryotic organism এটা মাইটোকন্ড্রিয়া আৰু এটা ব্যাকটেৰিয়াৰ মাজত কোনো পাৰ্থক্যই নাই এটা ব্যাকটেৰিয়া and a mitochondria or a prokaryotic or a mitochondria same because তোমালোকে জানা মই ফাৰ্ষ্টৰ ক্লাছতে কৈছো prokaryotes have circular DNA কৈছো না নাই bacteria have a circular DNA prokaryotes also have a circular DNA prokaryotes bacteria have ribosomes paisa and this mitochondria have double membrane তোমালোকে পাইছা gram negative bacteria double membrane so it's look like a prokaryotes a bacteria in our cell আমার কোষত এটা ব্যাকটেরিয়া হে বসবাস কৰি আছে কিন্তু খালি বসবাস কৰি থকা নাই আমাক হেল্প কৰি আছে আমিও তাক হেল্প কৰি আছে মাইটোকন্ড্রিয়া আমাক হেল্প কৰি আছে এনার্জি দি আছে এটিপি দি আছে
আমি তেওঁক খোৱা বোৱা দি আছো কি খোৱা দি আছো আমি পাইৰুভিক এসিড গ্লুকোজ দি আছো খোৱাৰ কাৰণে সোৱা ইয়াক কোৱা হয় এন্ডোসিম্বায়োটিক এইটো এটা থিওৰিও আছে অল্টমেন নামৰ এজন সাইন্টিস্টে এটা থিওৰি আগবঢ়াইছিল দ্যাট থিওৰি ইজ এন্ডোসিম্বায়োসিস থিওৰি অ্যাবাউট দা মাইটোকন্ড্রিয়া যে মাইটোকন্ড্রিয়া আসলে পৃথিবীৰ আগত যেতিয়া মানে প্ৰিমিটিভ আৰ্থৰ সময়ত যেতিয়া মানে প্ৰকৃতিৰ পৰা ইউক্যাৰিঅট সেল যেতিয়া হল ইউক্যাৰিঅটিক সেলৰ যেতিয়া ইউক্যাৰিঅটিক সেল বিলাক যেতিয়া ইভলিউশন হৈ আছিল that time prokaryotes a bacteria entered to our eukaryotes to stay endosymbiotically আমাৰ সেল বিলাকৰ ভিতৰত তেওঁলোকে এন্ডোসিম্বায়োটিকলি বসবাস কৰি আমাকো তেওঁলোকে এটিপি দি আছিল শক্তি দি আছিল আৰু আমিও তেওঁলোকক খোৱাৰ কাৰণে গ্লুকোজ বা আমি পাইৰুভিক এসিড দি আছিল সো মনত ৰাখিবা যে কারণ হল ইয়াৰ স্ট্ৰাকচাৰ the structure of mitochondria is very similar to a bacteria the structure of a mitochondria or morphology or the functions of a mitochondria is very similar to a prokaryotic cell please mute your background noise please mute your audio mute your audio please mute your audio please mute your audio কিমান ধুনীয়া এটা কথা চোৱা যে মাইটোকন্ড্রিয়া বিলাক ভালকৈ বুজিবা মাইটোকন্ড্রিয়া বিলাক যেতিয়া ইভলিউশন হৈ আছিল যেতিয়া প্ৰকাৰিঅটিক সেল ইউক্যাৰিঅটিক সেলৰ ডেভেলপমেন্ট হৈ আছিল তেতিয়া মাইটোকন্ড্রিয়া বিলাক এটা ব্যাকটেৰিয়া বা প্ৰকাৰিঅটিক এটা অৰ্গানিজম আছে এটা একক প্ৰকক কেন্দ্ৰীয় এটা কোষ আছিল যিটো মাইটোকন্ড্রিয়া প্ৰকক কেন্দ্ৰীয় ব্যাকটেৰিয়া নিচিনা আছিল বা প্ৰকক কেন্দ্ৰীয় এটা কোষ আছিল যিটো কোষ আমাৰ কোষৰ ভিতৰত সংকক কেন্দ্ৰীয় কোষৰ ভিতৰত ঘুমাই গৈছে আৰু ঘুমাই গৈ এন্ডোসিম্বায়োটিকলি বসবাস কৰি আছে কেনেকুৱা যে ই সংকক কেন্দ্ৰীয় সেলৰ কোষত এটিপি দিব আৰু সংকক কেন্দ্ৰীয় কোষে তেওঁলোক দিব খোৱাৰ কাৰণে পাইৰুভিক এসিডৰ গ্লুকোজ দেখিছা কিমান আচৰিত কথা কাৰণ দুটা কাৰণ তিনি চাৰিটা হ'ব পাৰে পাঁচটা হ'ব পাৰে যে মাইটোকন্ড্ৰিয়া এটা নিজৰ ডিএনএ আছে মাইটোকন্ড্ৰিয়া এটা নিজৰ ৰাইবোজমছ আছে প্ৰটিন সিক্ৰেট মানে ট্ৰান্সক্ৰিপশন কৰিব পাৰে কাৰণ ডিএনএ পৰা আরএনএ হয় আরএনএৰ পৰা ৰাইবোজম হয় তোমালোকক যেতিয়া মই ৰাইবোজমৰ বিষয়ে ডিটেইলছ বুজাম তেতিয়া তোমালোকে গম পাবা হোৱাট ইজ দা ফাংচন এন্ড ৰোল অফ এ ৰাইবোজম জাস্ট এটা কথাই জানি লোৱা ৰাইবোজমৰ কাম হল প্ৰটিন সিনথেসিসত হেল্প কৰা ট্ৰান্সক্ৰিপশনত হেল্প কৰা সো ট্ৰান্সলেশনত হেল্প কৰা মনত ৰাখিবা সো ট্ৰান্সক্ৰিপশন ট্ৰান্সলেশন যেতিয়া হ'ব ৰাইবোজমৰ যেতিয়া ট্ৰান্সলেশন হ'ব তোমালোকে অসমীয়াত কোৱা হ'ব অনুবাদ কৰম যেতিয়া প্ৰটিন সিক্ৰেট হ'ব তেতিয়া ৰাইবোজমে হেল্প কৰিব সো চিন্তা কৰা ইয়াৰ ডিএনএ নিজৰ ডিএনএ নিজে ইউজ কৰি রাইবোজম ইউজ কৰি নিজৰ দৰকাৰী প্ৰটিন নিজে বনায় মাইটোকন্ড্রিয়া আৰু এটা কথা শুনিলে তো আচৰিত হৈ যাবা আমাৰ সেল বিলাক যেনেকুৱা সেল ডিভিজন হয় মাইটোকন্ড্রিয়া নিজে নিজে ডিভিজন হ'ব পাৰে লাইক ব্যাকটেৰিয়া প্ৰকাৰিঅটিক সেল যেনেকুৱা তোমালোকে বুজি পাইছা যে এইটো যদি এটা ব্যাকটেৰিয়া হয় এই ব্যাকটেৰিয়াটো প্ৰথম এনেকুৱা হ'ব তাৰ পিছত এইটো দুটা সেল হৈ যাব সো ফিশন পথারে এটা বিভাজিত হৈ গল ফিশন পথারে এটা সেলৰ পৰা দুটা সেল হৈ গল দুটাৰ পৰা চাৰিটা হৈ গল সেম ব্যাকটেৰিয়া বা প্ৰকৃতিক সেল যেনেকুৱা কৈ ডিভিজন হয় সেম মাইটোকন্ড্রিয়া সেম ভাবে ডিভিজন হয় বাই ফিশন মাইটোকন্ড্রিয়া এটা মাইটোকন্ড্রিয়াৰ পৰা দুটা মাইটোকন্ড্রিয়া হৈ যায় দুটাৰ পৰা চাৰিটা মাইটোকন্ড্রিয়া হৈ যায় বাই ফিশন মানে নিজে নিজে ভাগ হ'ব পাৰে চোৱা কিমান আচৰিত তেনেহলে চাৰি পাঁচটা মই যুক্তি দেখুৱালো যিটো যুক্তিৰ দ্বাৰা প্ৰমাণ হল মাইটোকন্ড্রিয়া এটা প্ৰকক কেন্দ্ৰীয় জীৱ আছিল প্ৰকক কেন্দ্ৰীয় এটা লিভিং অৰ্গানিজম আছিল যিটো আমাৰ সংকক কেন্দ্ৰীয় কোষৰ ভিতৰত সিম্বায়োটিকলি বসবাস কৰি আছে কাৰণবিলাক হল তাৰ ডিএনএ আছে মাইটোকন্ড্রিয়া ডিএনএ আছে তাৰ ৰাইবোজম আছিল প্ৰকক কেন্দ্ৰীয় কোষৰ মাইটোকন্ড্রিয়া ৰাইবোজম আছে প্ৰকক কেন্দ্ৰীয় কোষ নিজে নিজে ভাগ হৈ দুটা হ'ব পাৰিছে মাইটোকন্ড্রিয়া নিজে নিজে ভাগ হৈ দুটা হ'ব পাৰে প্ৰকক কেন্দ্ৰীয় কোষৰ দুটা লেয়াৰ আছে আৱৰণ আছে নেগেটিভ ব্যাকটেৰিয়া ঠিক মাইটোকন্ড্রিয়াৰ দুটা আৱৰণ আছে আউটাৰ মেমব্ৰেন ইনাৰ মেমব্ৰেন চোৱা কিমান কেটা প্ৰমাণ দি দিলো যে মাইটোকন্ড্রিয়া এটা এন্ডোসিম্বায়োটিক অৰ্গানিজম নিচিনা আছিল এটা প্ৰকক কেন্দ্ৰীয় কোষ আছিল যেটো আমাৰ সংকক কেন্দ্ৰীয় কোষৰ ভিতৰত এন্ডোসিম্বায়োটিকলি বসবাস ওকে নাও এই ইনাৰ মেমব্ৰেন আৰু আউটাৰ মেমব্ৰেনৰ মাজৰ যিখিনি ঠাই তোমালোকে যিখিনি পাইছা এইখিনি ঠাই মাজৰ ঠাইখিনি এইটো যেহেতু ইনাৰ মেমব্ৰেন আৰু আউটাৰ মেমব্ৰেনৰ মাজৰ অৱস্থা এইখিনি কোৱা হ'ব ইন্টাৰ মেমব্ৰেন মনত ৰাখিবা ইন্টাৰ মেমব্ৰেন স্পেস বুলি কোৱা হয় অসমীয়া কোৱা হয়
আন্ত মানে দুটাৰ মাজৰ এইটো কোৱা হ'ব আন্ত তো পাব সো এইটো আৰু এটা শব্দ আছে মই পাহৰিলো সো এইটো ইন্টাৰমেমব্ৰেন স্পেস বুলি কোৱা হ'ব যিটো ইন্টাৰমেমব্ৰেন স্পেস কাক কোৱা হ'ব সো দা space between the inner membrane and outer membrane of mitochondria. The space between inner membrane and outer membrane of mitochondria is called intermembrane space. So মনত ৰাখিবা যে outer membrane আৰু inner membrane মাজৰ যিখিনি লেয়াৰ সেইখিনি কোৱা হ'ব intermembrane space. So এইখিনি so এইখিনি হল এটা peculiar type এটা ব্যাকটেৰিয়া মাইটকন্ড্ৰিয়াৰ এটা স্ট্ৰাকচাৰ. So তোমালোকে যদি কোনোবাই ৰবা ভালকৈ ৰাখি দিছো ইয়াত লিখিব পাৰা ফিগাৰ LS of mitochondria. LS of mitochondrion. LS মানে longitudinal section. Longitudinal মানে এই যে তোমালোকে প্ৰমাণ দেখিছো এনেকুৱা কাট. So এইটো হল এটা মাইটকন্ড্ৰিয়া LS of mitochondrion. তলত লিখা ইয়াত সিঙ্গেল এটা মাইটকন্ড্রিয়া আকিছো কাৰণে ইয়াত আমি লিখিছো মাইটকন্ড্রিয়ন মনত ৰাখিবা. সো এতিয়া কবা স্যার কার কি ফাংশন আছে ইয়াত কোনটোৱে কি কাম কৰে সো ইয়াৰ মেইন কাম মনত ৰাখিবা এইবিলাকত কিছুমান আৰু ফুটাও আছে আউটাৰ মেমব্ৰেনত কিছুমান ফুটাও আছে যিবিলাক তোমালোকৰ এনসিআৰটিত নাই তথাপি মই আকি দিছো এই ফুটা বা যিবিলাক পোৰ আছে এই পোৰ বিলাকক কোৱা হয় পৰিন porins কেতিয়াবা নিটত আহে সেইকাৰণে দি দিলো so porins বিলাক with protein integral protein the porins are integral protein found on outer membrane of mitochondria আৰু মনত ৰাখিবা that outer membrane and inner membrane have permeability difference so inner membrane is a semi permeable it will not allow the all molecules it will inner membrane will allow only the required molecules যেটো molecule তেও লাগিব হেটোহে allow কৰিব বাকি সব molecule ভিতৰত যাব নিদিয়ে শুনিবা so এটো মনত ৰাখিবা so both membrane have some difference in permeability আৰু এই ক্ৰিষ্টিৰ মেইন কাম বাহিৰৰ membrane আৰু ভিতৰৰ membrane এই সবতকৈ বেছি ফাংশন ইয়াত কোত সবতকৈ বেছি ফাংশন বেছি কাম কোত ATP জেনাৰেট হৈ আছে মনত ৰাখিবা ATP সবতকৈ বেছি জেনাৰেট হৈ আছে ভিতৰত কোনে কব পাৰা স্যার এটিপি কোড প্রোডাকশন হয় এটিপি প্রোডাকশন হয় এই ইনার মেমব্রেন কোড যদি আমি ইয়াত জুম কৰো তেনে হলে আমি দেখা পাম যে কোড আসলে এটিপি প্রোডাকশন হৈ আছে সো ইয়াত কব যে স্যার তেনে হলে ক্রেব সাইকেল কোড হৈ আছে ক্রেব সাইকেল তোমালোকৰ ডিটেইলস আমি ৰেসপিৰেশন চেপ্টাৰত ভালকৈ বুজাই দিম দা in the respiration in the plant morphology it is the Krebs cycle details are there so আমি এতিয়া হেবিলাক ডিসকাশন নকৰিম জাস্ট মনত ৰাখিবা Krebs cycles ইয়াৰ মেট্ৰিক্সত হয় সো ইয়াত হৈ থাকে Krebs cycle আৰু ইয়াৰ এই ইনাৰ মেমব্ৰেনত হয় ETC কব যে স্যার ETC কি আকৌ ETC মানে ইলেক্ট্ৰন ট্ৰান্সপোর্ট সেল the details are in the plant morphology respiration chapter details আছে ETC মনত ৰাখিবা E means electron T means transport C means cell electron transport cell আৰু এই ইলেক্ট্ৰন ট্ৰান্সপোর্ট চেইনৰ পৰাহে ATP আমাৰ জেনাৰেট হয় এটিপি আমাৰ জেনাৰেট হয় এতিয়া আমি ফাংশনত যাম যেটো ফাংশন আৰু কোড কেনেকৈ কি হৈ আছে আমি ডিটেইলছত যাম তোমালোকে ধৈৰ্য ধৰি কিনি শুনিবা যিখিনি তোমালোকৰ কাৰণে বহুত লাভজনক হ'ব সো মই এতিয়া জুম কৰি মনত ৰাখিবা মই ইয়াত বক্স দিছো কিন্তু দেই কোড বক্স দিছো ইয়াতে বক্স দিছো that means I am going to zoom a Christie or a Krista এটা Krista জুম কৰিম আৰু Krista means the infolding of inner membrane তাৰ মানে মই inner membrane to zoom কৰিম বাকিখিনি আমাৰ জুম কৰাৰ ইমান দৰকাৰ নাই কাৰণ ইয়াত কোড ATP জেনাৰেট হৈ আছে we need to know for that purpose I am going to zoom the inner membrane of mitochondria because in the we know the generation of ATP most of the ATP generation is taking place in the inner membrane in the Christie or in the Krista so আমি সেই কাৰণে জুম কৰিব গৈ আছো inner membrane okay so তোমালোকে ATP ৰ বিষয়ে কিমানখিনি জানা ATP
তোমালোকে ফুল ফর্ম অলরেডি পাই আহিছে কি ফুল ফর্ম মানে এডিনোসাইন Adenosine triphosphate. yes adenosine triphosphate so here adenosine triphosphate কোৱাচোন meaning কি ইয়াত কি আছে তেনেহলে meaning হল adenosine adeno that means it's have a nitrogenous base তোমালোকে ডিটেইলস পাবা এই চ্যাপ্টারতে adenine and nitrogenous bases আছে আৰু এই সাইন এইটো মানে সুগার আছে আৰু ট্রাই মানে তিনটা নিশ্চয় আৰু ফসফেট মানে ফসফেট আছে তিনটা ফসফেট আছে সো তিনটা ফসফেট বুজাবলৈ গলে S sorry P P P তিনটা ফসফেট মলিকুল আছে সো এটা এডিনাইন এটা নাইট্ৰোজেনাস বেসিস আছে এটা সুগার আছে আৰু 3 ফসফেট আছে আৰু ফসফেটৰ মাজত চোৱা মই কেনেকৈ ফসফেটটো এনেকৈ আকিছো এনেকৈ কিয় দিছো কাৰণ এইবিলাক হাই এনার্জি বন্ড these are high energy bond মই সিম্পলি এনেকৈ আকা নাই তোমালোকে কেমিস্ট্রি স্যারে কব আছে এনেকৈ বন্ড কিয় দিছে সো হেবিলাক বন্ড দেয়ার মিনিং হল very very high energy bond between phosphate যেতিয়া তুমি এই বন্ড বিলাক ভাঙিবলৈ চেষ্টা কৰিবা তেতিয়া ইয়াৰ পৰা বহুত এনার্জি জেনাৰেট মনত ৰাখিবা যেতিয়া তোমালোকে আৰু এটা শব্দ পাইছা নহয় ADP এডিনোসাইন ডাইফসফেট মনত ৰাখিবা ডাইফসফেট মানে ইয়াত কেইটা ফসফেট আছে দুটা ফসফেট এডিনোসাইন ডাইফসফেটত দুটা ফসফেট আছে তেনেহলে এই এডিপিৰ লগত যেতিয়া এটা ইনঅর্গানিক ফসফেট এড হয় যেতিয়া এডিপিৰ লগত এটা ফসফেট এড হয় তেতিয়া হৈ যায় ATP তাৰ মানে এডিনোসাইন ডাইফসফেট তাৰ মানে দুটা ফসফেট প্লাস আৰু এটা ইনঅর্গানিক ফসফেট হৈ যায় তিনটা ফসফেট দেখিছা হৈ যায় তিনটা ফসফেট সো এনেকৈ লিখিব নালাগে খালি জাস্ট বুজাবৰ কাৰণে মই ইউজ কৰিছো সো এডিপিৰ লগত যেতিয়া এটা ফসফেট লগ হয় তেতিয়া হৈ যায় ATP আৰু ATP তো ট্রাইফসফেট হৈ যোৱাৰ লগে লগে এনার্জি মলিকুল বা কারেন্সি হৈ যায় আমাৰ যেটো আমি ক্রস কৰিব পাৰো যেটো ATPৰ লগত এটা ইনঅর্গানিক ফসফেট লগ হয় যেতিয়া ফসফেট লগ হয় হৈ যায় ট্রাইফসফেট যেতিয়া ফসফেট ATPৰ পৰা খুলিব বিচাৰিবা তেতিয়া এনার্জি লাগিব আৰু হাই এনার্জি জেনাৰেট হ'ব মনত কৰিবা সো এই ATP তো প্ৰডাকশন হয় মাইটোকন্ড্ৰিয়াৰ ভিতৰত কজ স্যার মাইটোকন্ড্ৰিয়াৰ ভিতৰত কেনেকৈ মই এটা ক্ৰিস্টা জুম কৰি আছো সো জুম কৰি মই এইটো এটা মাইটোকন্ড্ৰিয়া যদি হয় মাইটোকন্ড্ৰিয়াৰ মই ক্ৰিস্টা সিম্পলি আকিছো আৰু সিম্পলি ইয়াৰ পৰা মই বক্স আকিছো মই এটা ক্ৰিস্টা জুম কৰিম বুজি পাইছা এটা ক্রিস্টা ইয়াত জুম কৰিম আৰু ক্রিস্টাটো এনেকৈ হয় সো এটা ক্রিস্টা জুম কৰিছো মই সো ক্রিস্টাৰ ভিতৰত দেখা পাই আছো এনেকৈ যদি ক্রিস্টাটো আকিছো আৰু ইয়াত দেখা পালো সাবস্ট্ৰাকচাৰ ক্রিস্টা জুম কৰিছো ক্রিস্টা মানে ইনাৰ মেমব্ৰেন মনত ৰাখিবা ইনফোল্ডিং অফ ইনাৰ মেমব্ৰেন অফ মাইটোকন্ড্ৰিয়াৰ ভিতৰৰ অন্ত আৱৰণখন ভিতৰ ফালে যেতিয়া ফোল্ড হৈ গৈছে এইখিনি যাক কোৱা হয় ক্রিস্টি সিঙ্গুলার ক্রিস্টা এই ক্রিস্টা এটা মই জুম কৰিছো দেখা পাম ক্রিস্টাত কিছুমান স্পেশালাইজ স্ট্ৰাকচাৰ এনেকুৱা সাম স্পেশালাইজড স্ট্ৰাকচাৰ কোন স্যার কিমান স্ট্রাকচার বহুত নিয়ার अबाउट 10,000 more than 10,000 to 1 lakh কিমান এইবিলাক স্ট্রাকচার কিমান থাকিব পাৰে 10,000 to 1 lakh so name of those structure oxysome মনত ৰাখিবা so oxysomত মই এতিয়া এটা oxysome zoom কৰিম I am going to zoom a oxysome how it is look like অসমীয়াত ইয়াক অক্সিজমে কয় মনত ৰাখিবা অক্সিজমৰ আৰু বহুত নাম আছে প্ৰাইমাৰী পাৰ্টিকল বুলি কোৱা হয় সো আমি অক্সিজম জুম কৰিম সো এটা অক্সিজম জুম কৰিছো এইটো হল ক্রিস্টিৰ মেমব্ৰেন ক্রিস্টিৰ ভিতৰত যিখিনি আছে ক্রিস্টিৰ ভিতৰত যিখিনি আছে ইয়াক কোৱা হয় F0 আৰু এইখিনি এইখিনি নেক ৰিজন আৰু ইয়াক কোৱা হয় F1 মনত ৰাখিবা আৰু এই F1 এইখিনি কোৱা হয় কেতিয়াবা ATS এইটো এটা এনজাইম তোমালোকে কেতিয়াবা কতবা পাব পাৰা ইটস অলসো কল্ড ATP সিনথেস কিছুমান ঠাইত ATP সিনথেটেজও আছে
So this is an enzyme. So তোমালোকে আচৰিত হবা এইটো এটা অৰ্গান ক'ত আছে এইটো এটা ক্ৰিষ্টিত মই জুম কৰিছো ক্ৰিষ্টা বা ক্ৰিষ্টিত বা ইনাৰ মেমব্ৰেনত দেখা পালো এনেকুৱা এটা পাৰ্টিকেল আছে যেটো পাৰ্টিকেল F0 F1 পাৰ্টিকেল বুলি কোৱা হয় পাৰ্টিকেল নাইবা ATP সিনথেস এনজাইম বুলি কোৱা হয় এইটোৱে ATP জেনাৰেট কৰে কেনেকৈ যেতিয়া ইন্টাৰ মেমব্ৰেন স্পেস মনত ৰাখিবা এইখিনি হল ইন্টাৰ মেমব্ৰেন স্পেস এইখিনি হল আউটাৰ মেমব্ৰেন ইয়াৰ ভিতৰত ইন্টাৰ মেমব্ৰেন খিনি আছে এইটো আউটাৰ মেমব্ৰেন এইটো ইনাৰ মেমব্ৰেন মনত ৰাখিবা কোড কি দি আছো এইটো ইন্টাৰ মেমব্ৰেন এইটো ভিতৰটো ইনাৰ মেমব্ৰেন এইটো হল আউটাৰ মেমব্ৰেন মনত ৰাখিবা এইখিনি জুম কৰিছো এই ইন্টাৰ মেমব্ৰেনত যেতিয়া তোমালোকক ডিটেইলছত যেতিয়া মই ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইন পঢ়াম তেতিয়া গম পাবা যে মই কি বিলাক আলোচনা কৰি আছো ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইনৰ ডিটেইলছ পাবা যে ইয়াত হাইড্ৰোজেন প্ৰোটন পাম্প ইউজ হয় হাইড্ৰোজেন প্ৰোটন দুটা হাইড্ৰোজেন প্ৰোটন পাম্প ইয়াত যেতিয়া গ্ৰেডিয়েন্ট বেছি হয় আৰু এতিয়া এইবিলাকত যেতিয়া পাৰ হৈ যাও হাইড্ৰোজেন পাৰ হৈ যায় ATP সিনথেস বা এই F0 F1 পাৰ্টিকেল যেতিয়া পাৰ হৈ যায় তেতিয়া ইয়াত হয় এনেকুৱা কাৰবাৰ ADP লগত ইনঅৰ্গেনিক ফসফেট এড হয় ATP জেনাৰেট হয় আৰু ইয়াত পিছত গৈ পানীৰ সৃষ্টি হয় কোন স্যাৰ মই যেটো ইয়াত দেখালো এইখিনি হল ফাইনাল স্টেজ ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইনৰ ফাইনাল স্টেজ কিন্তু ইয়াৰ আগতো বহুত কাম আছে যেনেকৈ ধৰা ইয়াত আৰু কিছুমান কমপ্লেক্স এনজাইম থাকে ইয়াত আৰু কমপ্লেক্স থাকে যেনেকৈ ধৰা কমপ্লেক্স 1 কিছুমান থাকে কমপ্লেক্স 2 কমপ্লেক্স 3 কমপ্লেক্স 4 তোমালোকে এইবিলাক ডিটেইলছ পঢ়াম কমপ্লেক্স তাৰ পিছত ইয়াত থাকিব ইউবিকুইনন ইউবিকুইনন ইয়াত থাকিব সাইটোক্ৰোম C ইমান এনজাইম সোয়া এটা এনজাইম নহয় বহুত কেটা এনজাইম লগ লাগি একেলগে কাম কৰি ফাইনালি ATP সিনথেস দি কেনেকৈ হাইড্ৰোজেন প্ৰোটন পাম্প দি ADP লগত ATP সৃষ্টি হৈ আছে সোয়া ঘটনাখিনি ক'ত হৈ আছে that electron transport chain ETC ক'ত হৈ আছে it is in the inner membrane ক্রিস্টি বা ক্রিস্টাত হৈ আছে মাইটোকন্ড্রিয়া ক্রিস্টি বা ক্রিস্টাত বা ইনার মেমব্রেনৰ ভিতৰত বহুত এনজাইম আছে যিবিলাক এনজাইম সব একেলগে মেচিনাৰী ভাবে কাম কৰে মেচিনৰ নিচিনা কাম কৰে কাম কৰি তেওঁলোকৰ কাম হল এনেকৈ ATP জেনাৰেট কৰা চিন্তা কৰিছা ATP জেনাৰেট হতে আকৌ পানীৰ উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় তোমালোকে জানা শ্বসন বা ৰেসপিৰেশনত কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড ওয়াটাৰ মনত ৰাখিবা কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ জেনাৰেট হয় আৰু লগতে এনাৰ্জি মলিকুল ATP জেনাৰেট হয় সো ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইন ডিটেইলছত মই প্লান্ট মৰ্ফোলজি যেটো ৰেসপিৰেশন চেপ্টাৰ আছে তাতে মই ডিটেইলছ পঢ়াম আৰু বহুত ইন্টাৰেষ্টিং এটো আৰু ইয়াৰ পৰা বহুত কোৱেশ্চন নিটত আহি থাকে বুজি পাইছা আমি ইয়াত ডিটেইলছত নাযাওঁ কাৰণ এইবিলাক ডিটেইলছ এইটো চেপ্টাৰত নাই জাস্ট তোমালোকক বুজাই দিছো ঘটনাটো ক'ত ঘটি আছে মই জুম কৰি দেখাই দিছো যে মাইটোকন্ড্ৰিয়াৰ ক্রিস্টি বা ইনাৰ মেমব্ৰেনৰ ভিতৰত বহুত এনজাইম আছে যিবিলাক এনজাইম এজনে এজনৰ লগত হেল্প কৰি এটা চেইনৰ নিচিনা কাম কৰে যাৰ কাৰণে ইয়াক কোৱা হয় ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইন আৰু প্ৰোটন পাম্প গ্ৰেডিয়েন্ট এইটো প্ৰোটন এইখিনি দি পাৰ হ'ব নোৱাৰে কাৰণ এইখিনি দি পাৰ হ'ব নোৱাৰে এইটো পাৰ হয় এই F0 F1 কমপ্লেক্স দি যেটো ATP সিনথেস বা অক্সিজেন কোৱা হয় যেটো দি প্ৰোটন পাম্প পাৰ হতে এই ADP লগত এটা ফসফেট যোগ কৰি ATP সৃষ্টি কৰে দিস আর ভেরি কমপ্লেক্স মেকানিজম তোমালোকক এইবিলাক বহুত সহজতে মেজিকৰ নিচিনা আমি শিকাম যেতিয়া প্লান্ট মৰ্ফোলজি পঢ়াম যেতিয়া ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইন পঢ়াম তেতিয়া তোমালোকক মেজিকৰ নিচিনা শিকাই দিম আৰু কেনেকৈ এই কমপ্লেক্স বিলাক কাম কৰে কেনেকৈ ক'ত পোৱা যায় কেনেকৈ ক'ত কি হয় ADP ইয়াত NADH ক'ত আহি লাগে FADH ক'ত আহি লাগে এইবিলাক ক'ত কেনেকৈ কি হয় ৰিঅ্যাকশন এইবিলাক ডিটেইলছ মই বুজাম কেনেকৈ চেক বিলাক ভাঙাই ATP তৈয়াৰ কৰা হয় ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট চেইনত আমি ডিটেইলছ পঢ়াম সো these are the things you need to know about the mitochondria now the function কি কি কাম কৰে কোৱাচোন মাইটোকন্ড্ৰিয়াৰ মেইন কামটো তোমালোকে গমেই পালা মাইটোকন্ড্ৰিয়াৰ মেইন কাম ATP সিনথেসিস কৰা দেন আৰু কি কৰা ATP সিনথেসিস এন্ড স্টোরিং আৰু কি আৰু তো একো নাজানা মাইটোকন্ড্ৰিয়াৰ আৰু বহুত কাম আছে যিবিলাক তোমালোকৰ এইটো কিতাপত যদিও আলোচনা হোৱা নাই কিন্তু তোমালোকৰ নিটৰ লগত যেটো ৰিলেটেড কিছুমান চেপ্টাৰ কিছুমান কোশ্চেন দি আছে ইয়াত মনত ৰাখিবা স্পাম মুভমেন্টৰ ক্ষেত্ৰতে ইউজ হয় ক'ত আছে স্পামৰ ভিতৰত মই কৈছো নহয় যেতিয়া ড্ৰং আঁকিছিলো স্পামৰ নেকতো বহুত মাইটোকন্ড্ৰিয়া এইটো ইয়াত মাইটোকন্ড্ৰিয়া থাকে মাইটোকন্ড্ৰিয়া ক'ত ৰাখিবা আৰু
কিছুমান আৰু কাম আছে ফাংশন আছে যেনেকৈ ধৰা কোৱাচোন থাৰ্মিওজেনেসিস এইটো কোৱা যে এইটো কি স্যাৰ এইটো তাৰ মানে আমাৰ শক্তিত যে উষ্ণতা আমাৰ শৰীৰটো যে গৰম হৈ থাকে এইটো এটিপি কৰে চোৱা আমাৰ শৰীৰত যদি এটিপি নাথাকিলে আজি আমাৰ শৰীৰটো গৰম নহল আমাৰ শৰীৰৰ হিট জেনাৰেট কৰে চোৱা আমাৰ বেমাৰ হলে যেতিয়া আমাৰ জ্বৰ হয় ফিভাৰ হয় 100 200 300 4 ডিগ্ৰী লৈকে টেম্পারেচার বঢ়াই দিয়ে সো 100 ত কিমান আমাৰ পানী উতুলি উঠে সো ইমান টেম্পারেচারটো কোনে কাম কৰিছে তো এটিপি আমাৰ শক্তি আমাৰ এটিপি এটা ৰিঅ্যাকশন ঘটাই আমাৰ শৰীৰত টেম্পারেচারটো আপ কৰি আছে আমাৰ মানে হিট জেনাৰেট কৰি আছে এটিপি সো হিট জেনাৰেশন বা থাৰ্মিওজেনেসিস এতিয়া মানে মাইটোকন্ড্ৰিয়াৰ কাম আৰু মাইটোকন্ড্ৰিয়াৰ কাম আছে মাইটোকন্ড্ৰিয়া যেনেকুৱা সেল ডিভিজনত হেল্প কৰে সো ইট ইজ হেল্পিং ইন সেল ডিভিজন অলসো কজ সেল ডিভিজনতে হেল্প কৰি আছে আৰু কি কজ এটো সেল ডেথতে হেল্প কৰি আছে প্ৰগ্ৰাম সেল ডেথ নিক্ৰোসিছত হেল্প কৰি আছে সো এইবিলাক তোমালোকে যেহেতু প্ৰসেস নাজানা সেইবিলাক ইয়াত আলোচনা নকৰো এইবিলাক পিছত গম পাবা কিন্তু আজি মনত ৰাখিবা ইট ইজ পাৱাৰ হাউস অফ সেল ইটস জেনাৰেট এনাৰ্জি ইট ইজ স্টোৰছ এনাৰ্জি and it's a help to move the sperm cell and it's also help to generate the increase the temperature in the human body or other animals body so ekhini asil related functional knowledge about the mitochondria etia last ot eta interesting kotha kom etia jito tumaloke ketio na jana tumaloke question to eri dim tumaloke soa tumaloke confuse hoye jaba dekha so eta eta ovum mane ek cell tumaloke paisa ovum cellতো মাইটোকন্ড্রিয়া থাকে থাকে না না ওভাম সেলতো মাইটোকন্ড্রিয়া সে ধরা ওভাম সেলত এটো মাইটোকন্ড্রিয়া এক সেল মানুহৰ এক সেল ধৰা মই যে প্ৰথম দিনাই কলো লাৰ্জেস্ট সেল ইন দা হিউম্যান বডি ওভাম অর এক সেলতো মাইটোকন্ড্রিয়া থাকে এক সেলতো বহুত মাইটোকন্ড্রিয়া ইস লাখস কিমান মাইটোকন্ড্রিয়া থাউজেন্ড মাইটোকন্ড্রিয়া ইন এ সিঙ্গেল ওভাম আৰু তোমালোকে জানিছা স্পামতো মাইটোকন্ড্রিয়া থাকে স্পামৰ মাইটোকন্ড্রিয়া ক'ত থাকে ইয়াৰ নেকত থাকে স্পামতো মাইটোকন্ড্রিয়া থাকে So যেতিয়া ফার্টিলাইজেশন হয় তেতিয়া ধৰা ফার্টিলাইজেশন হৈ গল আৰু স্পাম ভিতৰত সোমাই গল ফার্টিলাইজেশন হৈ তেতিয়া কোৱাচোন এই মাইটোকন্ড্ৰিয়াটো কাৰ লোৱা হ'ব মাইটোকন্ড্ৰিয়াটো স্পামৰ মাইটোকন্ড্ৰিয়া লোৱা হ'ব নে ওভামৰ মাইটোকন্ড্ৰিয়াটো লোৱা হ'ব সো এটোলৈ বহুত বিতৰ্ক আছিল বহুত ৰিসাৰ্চ আছিল পিছত গৈ গম পালো যে ফার্টিলাইজেশন হোৱাৰ পিছত যেতিয়া জাইগট ফৰ্ম হোৱাৰ আগত যেতিয়া তোমালোকে যেতিয়া ফাৰ্টিলাইজেশন হ'ব তেতিয়া এই অকল মাদাৰৰ মাইটোকন্ড্ৰিয়া হে লোৱা হ'ব সাধাৰণ মাইটোকন্ড্ৰিয়াৰ কাম স্পাম মুভমেন্ট হওঁতে কাম হৈ গৈছে কিছুমান ঠাইত লিখা আছে টেইলছটো বাহিৰতে পৰি থাকে টেইলছটো ভিতৰত নোসোমায় কিছুমান ৰিসাৰ্চত কৈছে যে টেইলছটো থকা মাইটোকন্ড্ৰিয়া ডাইজেষ্ট হৈ যায় পিছত ভংগ হৈ যায় কিন্তু মাইটোকন্ড্ৰিয়া মনত ৰাখিবা কাৰ ইউজ হয় মাদাৰৰ মাইটোকন্ড্ৰিয়া ইউজ হয় ফাৰ্দাৰ সো আমাৰ শৰীৰৰ ভিতৰত তেনেহলে যেটো মাইটোকন্ড্রিয়া আছে এটো কার মাইটোকন্ড্রিয়া আমার মাকৰ মাইটোকন্ড্রিয়া মনত ৰাখিবা ফাদাৰৰ মাইটোকন্ড্রিয়া নহয় পিছত গৈ এই মাইটোকন্ড্রিয়া হাজাৰ ফিউশন হয় এটাৰ পৰা দুটা চাৰিটা মাইটোকন্ড্রিয়া হৈছে তেনেহলে এটা কোশ্চেন আমাৰ শৰীৰত থকা মাইটোকন্ড্রিয়াটো কাৰ মাইটোকন্ড্রিয়া মাকৰ পৰা অহা মাইটোকন্ড্রিয়া নে ফাদাৰৰ পৰা মাইটোকন্ড্রিয়া ফাদাৰৰ পৰা অহা মাকৰ মাইটোকন্ড্রিয়া মনত থাকিবা এটা ইন্টারেস্টিং তেনেহলে কিমান ধুনীয়া কথা আৰু সেই কাৰণে মাইটোকন্ড্ৰিয়াৰ ডিএনএ টো দি টেস্ট কৰিব পাৰি যে তাৰ মাইটোকন্ড্ৰিয়াৰ ডিএনএ সোৱা তেনেহলে এইটো এটা ইনহেৰিটেন্সৰ লগত এটা মানে ভাল এটা মিল আছে কি এইটো মাইটোকন্ড্ৰিয়াল ইনহেৰিটেন্স বুলি কোৱা হয় কাৰণ মাইটোকন্ড্ৰিয়াৰ ভিতৰত এটা ডিএনএ আছে যেটো ডিএনএ তোমাৰ মাদাৰৰ ডিএনএ তেনেহলে আমাৰ লোকৰ মাইটোকন্ড্ৰিয়াত থকা ডিএনএ টো মাইটোকন্ড্ৰিয়াৰ ডিএনএ মাদাৰৰ মাইটোকন্ড্ৰিয়াল ডিএনএ চিন্তা কৰিছা আৰু মনত ৰাখিবা আৰু এটা নিটৰ কোশ্চেন আহে যে এইটো মাইটোকন্ড্ৰিয়াৰ ভিতৰত থকা যেটো ডিএনএ আছে যেটো ৰাউন্ড শেপৰ ডিএনএ ইয়াত থকা এটিজিসি বিলাক এটিজিসি বেস পেয়ার আছে তোমালোকে নেক্সট চ্যাপ্টাৰত পঢ়াম মই এটিজিসি বিলাক এটা বেস পেয়ার তোমালোকে গম পাবা ভিতৰত যে এল লগত টি নাইট্ৰোজেনাস বেস আছে জি লগত সি নাইট্ৰোজেনাস বেস জোৰ লাগে এইবিলাক ডিএনএ ৰ বেস পেয়ার বুলি কোৱা হয় মনত ৰাখিবা মাইটোকন্ড্ৰিয়াল ডিএনএ সবতকৈ বেছি জিসি বেস পেয়ার সবতকৈ বেছি সো জিসি ৰিচ এটো নিটৰ পৰীক্ষাত আহিছিল এবাৰ মেডিকেল পৰীক্ষাত আহে সো মাইটোকন্ড্ৰিয়াল ডিএনএ নাইট্ৰোজেনাস বেস জিসি ৰিচ জিসি বেস পেয়ারটো সবতকৈ বেছি মাইটোকন্ড্ৰিয়াল ডিএনএ পোৱা যায় সো এই যে ইমানখিনি ইনফৰমেশন তোমালোকে মাইটোকন্ড্ৰিয়াৰ বিষয়ে আজি তোমালোকক দিলো তোমালোকে মনত ৰাখিবা আৰু এইখিনি তোমালোকক বহুত কাম দিব আৰু যিখিনি দিছো ইখিনিৰ পৰাই পৰীক্ষাত কোশ্চেন থাকিব নিটতো ইয়াত আৰু বেসিক কি থাকিব নিটত এইখিনিৰ পৰাই কোশ্চেন থাকিব আৰু এইখিনি প্লাস প্লান্ট মৰ্ফোলজি যিখিনি বস্তু আছে যে ইলেক্ট্ৰন ট্ৰান্সপোর্ট চেইন গ্লাইকোলাইসিস প্লাস ক্ৰেব সাইকেল এইখিনি যদি তোমালোকক ক্ৰেব সাইকেল ইলেক্ট্ৰন ট্ৰান্সপোর্ট চেইন আৰু আজিৰ ইন্ট্ৰোডাক্টৰি যিবিলাক ফাউন্ডেশন দিলো মই about mitochondria এইখিনি জানিলে নিটত যিকোনো কোশ্চেন আহক মাইটোকন্ড্ৰিয়াৰ বিষয়ে তোমালোকে
মানে তোমালোকে পাৰিবা সো তোমালোক ভাবোতে তোমালোকে আজিৰ ক্লাছটো বুজি পাইছা আৰু মাইক্ৰ'কন্ড্ৰিয়াৰ বিষয়ে যদি তোমালোকে আৰু কিবা জানিব লগা থাকে কিবা বা বুজা নাই তোমালোকে জাস্ট 1 and 2 question please anybody